हेलो আৰু वेलकम জনাইছো আপোনালোক সকলোকে এটা নতুন ব্লগলৈ আজি ব্লগটো আৰম্ভ কৰিছো এনেকুৱা এটা সময়ত যেতিয়া মই গা পা ধুই ঘৰৰ সব কাম কৰিলো কৰাৰ পিছত এতিয়া আসলতে মোৰ সময় হৈছে ক্লাছ লোৱাৰ কাৰণ যেহেতু কৰোনাৰ কাৰণে আমি এটা নতুন আমাৰ জীৱনত এটা সংযোজন হ'ল অনলাইন ক্লাছৰ আৰু গতিকে মোৰো এতিয়া অনলাইন ক্লাছেছ আছে মোৰ ষ্টুডেণ্টছ ইতিমধ্যে ৰেডি হৈছে আৰু এতিয়া মই ল'ম ক্লাছ আৰু ক্লাছ আসলতে অনলাইন মোডত প্ৰথমতে লওঁতে খুব এটা অসুবিধাৰ সৃষ্টি হৈছিল কাৰণ ঘৰত থাকি ল'ৰা ছোৱালীও ঘৰত আছে লগতে ক্লাছবিলাক ল'ব লাগে কিন্তু লাহে লাহে আসলতে আমি মানুহবিলাকৰ এইটো এটা বহুত ভাল গুণ যে আমি পৰিস্থিতিৰ লগত আমি মিলি যাব পাৰোঁ গতিকে সেয়েহে ময়ো চেষ্টা কৰিলোঁ আৰু মোৰ ষ্টুডেণ্ট যিসকল আছে সকলোৱে এইটো ভাল পাইছে আৰু আমি খুব ধুনীয়াকৈ আমাৰ ক্লাছবিলাক কৰি গৈছোঁ মই স্পকেন ইংলিছৰ ক্লাছ লওঁ গতিকে সেই ক্লাছবিলাক খুব ধুনীয়াকৈ হৈ যায় আৰু এতিয়া সময় হৈছে ক্লাছটো ল'ম আৰু তাৰপিছত আজি ল'ৰাটোৰ পৰীক্ষা আছে পিছবেলা গতিকে পৰীক্ষাৰ কাৰণেও তাক সাজু কৰিব লাগিব অসমীয়া আছে আৰু অসমীয়াৰ অলপমান লিখাৰ প্ৰেক্টিছ অলপ কৰাব লাগিব তাক গতিকে ক্লাছ শেষ হোৱাৰ লগে লগে সেইটো কামতো লাগিব আৰু লগতে ভাবিছোঁ আজি কাপকেকো বনাম চাগে যিহেতু আজি এটা খুব এনেকুৱা এটা বস্তু যিটো আসলতে মই ৰৈ আছিলোঁ ভাল হৈ আহক আৰু আজি আহিছে দেখুৱাম আপোনালোকক কি ভাল হৈ আহিছে আৰু সেইটো এটা অপৰিহাৰ্য অংগ হৈ গৈছিলে জীৱনৰ বহুত কাম উজু কৰি দিয়ে গতিকে হেতু আহিল আপোনালোকক দেখুৱাম কি পিছৰ পাৰ্টটোত আৰু এতিয়া মই যাওঁ ক্লাছ কৰিবলৈ আৰু আশা কৰিছোঁ আপোনালোকে ইতিমধ্যে চাগে নিজৰ কামবিলাক কৰিছে মই এতিয়া ভাত খাই উঠি আসলতে এইটো ব্লগ বনাইছোঁ গতিকে দুপৰীয়া হৈছে আৰু নিশ্চয় আপোনালোকৰো যেতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে নিশ্চয় ভালে আছে আৰু এতিয়া সকলোৱে নিজৰ নিজৰ কামত উভতি গৈছে গতিকে নিশ্চয় এতিয়া ব্যস্ত আৰু আমি সোনকালে চাগে আমাৰ নৰ্মেল জীৱনত ঘূৰি আহিম মোৰ পিছফালে এটা বস্তু আছে আপোনালোকে প্ৰায়ে দেখি থাকে চাগে এইটো বহুত মৰম লাগে য়েল্লো কালাৰটো বহুত ভাইব্ৰেণ্ট এইটো কি বা কয় এইটো কি কয় বাৰু আপোনালোকে যদি নামটো জানে কমেণ্ট ছেকশ্যনত দিবচোন এইটো কি কয় মই একজেক্টলি নাজানো অকল টেডি বিয়াৰটোহে ভালকৈ চিনি পাওঁ টেডি বিয়াৰ আৰু বাৰ্বি আমাৰ দিনত পিছে এইবিলাক নাছিলে কিন্তু এইটো য়েল্লো কাৰণে মোৰ খুব ভাল লাগে ক'বচোন এইটো কি কাৰ্টুন কেৰেক্টাৰ হয় এইটো যদি আপোনালোকে জানে কমেণ্ট ছেকশ্যনত লিখি দিব মোক ঠিক আছে আকৌ লগ পাম এতিয়া মই আপোনালোকক এদিন কৈছিলোঁ যে মোৰ মাইক্ৰ'ৱেভটো বেয়া হৈছে লাষ্ট ব্লগটোত চাগে মই আপোনালোকক কৈছিলোঁ যে মাইক্ৰ'ৱেভটো আহিব চ' এইটো মোৰ মাইক্ৰ'ৱেভ আৰু মাইক্ৰ'ৱেভটো আহি গৈছে গতিকে মাইক্ৰ'ৱেভ আহিলে যেতিয়া মই যেনেকৈ কথা দিছিলোঁ আপোনালোকক যে মই এদিন আপোনালোকক মাইক্ৰ'ৱেভ আহিলে কাপ কেকৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইউটিউবত বহুত ৰেচিপিজ আছে আৰু হয়তো আপোনালোকে দেখিছে বাট মই বিশেষ একো নাই মই বহুত চিম্পলকৈ ঘৰত থকা বস্তুবোৰেৰে একদম ধুমাধুম বনাই দিওঁ আপোনালোকক অকণমান দেখুৱাম যে কেনেকৈ বনাইছোঁ আৰু হয়তো আপোনালোকে চাইছে যদিও মোৰ ভিডিঅ'টো চাই অকণমান আৰু বেছি খৰকৈ বনাব পাৰিব কাৰণ বেছি মানে ষ্টাইলত হিচাপ পত্ৰ কৰি বনোৱাৰ মোৰ অভ্যাস নাই মই সাধাৰণতে যি বস্তু বনাওঁ একদম আগৰ দিনত যেনেকৈ আমাৰ আইতাহঁতে বনাইছিল এই অকণমান হাতেৰে জুখি দিলে বস্তুবিলাক নিজ আন্দাজ মতে দিয়াৰ যিটো পদ্ধতি মই সেইটোৱে ফ'ল' কৰোঁ গতিকে মই কেইবাৰমান বনাই লোৱাৰ পিছত মোৰ অভ্যাস হৈ যায় আৰু মই বনাব পৰা হৈ যাওঁ গতিকে এতিয়া মই কেকটো বনাবৰ কাৰণে ময়দা লাগিব অকণমান কোকো পাউডাৰ লাগিব কোকো পাউডাৰৰ সলনি আসলে বৰ্ণভিটাও দিব পাৰি মই এবাৰ দি চাইছিলোঁ অকণমান টেষ্টটো বেলেগ হয় বাট ইমানো বেয়া নহয় বনাব পাৰি তাৰপিছত লাগিব চুগাৰ পাউডাৰ চেনি গুড়ি কৰি ল'ব আপোনালোকে আৰু অকণমান বেকিং অকণমান ছ'ডা তাৰপিছত ভেনিলা এচেঞ্চ লাগে কিন্তু ভেনিলা এচেঞ্চটো মই আজি নাই মোৰ ওচৰত গতিকে মই ভেনিলা এচেঞ্চটো স্কিপ কৰিম আৰু তাৰপিছত লাগিব বাটাৰৰ সলনি আপুনি ৰিফাইনো দিব পাৰে কিন্তু মই বাটাৰ দিম আৰু সেইকেইটা বস্তু লাগিব বস্তুকেইটা গোটেইসোপা একেলগে দি পেলাই মানে গোটেইখিনি বস্তু একেলগে দি পেলাই ভালকৈ মিক্স কৰি ল'লেই আচলতে হৈ যায় কিন্তু মই আপোনালোকক প্ৰচেছটো অকণমান দেখুৱাম আৰু দ্বিতীয়তে হ'ল বহুত বেছি গৰম বহুত বেছি গৰম আপোনালোকে মোক দেখি গম পাইছে মানে ইমানে আঠা এনেকৈ কৰি দিলে পুৰা লাগি গৈছে মানে ইমান বেছি আঠা আৰু মই নিজক দেখি গম পাইছোঁ যে মই কিমান চুৱেটি হৈ আছোঁ আৰু চুলি মানে এভৰিডে ধুইছোঁ কিন্তু ধোৱাৰ পিছতো ইমান আঠা আৰু এনেকুৱা ধৰণৰ হৈ আছে মানে ব্লগটোত আহোঁতেও মই মানে অকণমান নিজকে ঠিক কৰি আহিব পৰা নাই মানে ইমান বেছি গৰম আৰু গতিকে যি কি নহওক কিচেন আহিবই লাগিব আৰু আমি মাইকী মানুহবিলাকৰ এইটো এটা বিশেষ দায়িত্ব যে আপুনি
গৰম হওক ঠাণ্ডা হওক যি নহওক ঠাণ্ডা দিনত কাঁহী বাতি ধুবই লাগিব গৰম দিনত ভাত পানী ৰান্ধিবই লাগিব গতিকে এই গেছটোৰ লগত যিটো ৰিলেশ্যন সেই সম্বন্ধটো তেনেকুৱাই গতিকে আমি ভাঙিব নোৱাৰোঁ সদায় কিচেন আহিবই লাগিব বনাবই লাগিব গতিকে বেছি কথা নকওঁ আপোনালোকক মই লগ পাই আছোঁ যেতিয়া বস্তুখিনি মই দি থাকিম তেতিয়া আপোনালোকক দেখুৱাম কাৰণ ইয়াত বিশেষ বনোৱাৰ আৰু বেলেগ একো কাম নাই মিক্স কৰা সময়কণে আপোনালোকক দেখুৱাব লাগে কেনেকৈ বনাম গতিকে আকৌ লগ পাই আছোঁ অকণমান থৈ বস্তুখিনি আনি লওঁ ওকে মই আহি গ'লোঁ আৰু এতিয়া মই বনাবলৈ লৈছোঁ কেকটো ফাৰ্ষ্ট আমাক লাগিব ময়দা লাগিব চ' ময়দা 1 2 3 4 5 পেলাই দিলোঁ 5 আৰু অলপমান লাগিব 6 এনেকুৱা 6টা চামুচ দিলোঁ মই 6 চামুচ 6 ওকে সো চেনি লাগিব আপুনি নিজৰ ইচ্ছামতে দিয়ক যিমান মিঠা আপোনাক লাগে যদি 6 চামুচৰ ময়দাৰ যদি আমি কেকটো বনাইছো তেনেকুৱা আমি 3 চামুচ আমি দিলে হৈ যাব কিমান চেনি দিব লাগে ভগৱান নোখোৱাকেও থাকিব নোৱাৰো ন বনাই লৈ মই নিজেও অকণমান খাব মন যাব এতিয়া 3 চামুচ দিলোঁ আন্দাজ মতে 3 চামুচ দিছোঁ আপোনালোকে মিঠাটোৰ লগত কোনো কথা নাই মিঠাটো নিজ ইচ্ছামতে দিব পাৰে যিমান ইচ্ছা গতিকে মিঠাটো সেইটো হিচাপত মিলাই ল'ব ময়দাটোৱে মেইন আৰু বাকী ইগিটা বস্তু ইমান এটা খাস ইমান কথা নাই নিজৰ ইচ্ছামতে দিব পাৰি কোকো পাউডাৰ এতিয়া এই 1 চামুচে হ'ব এটো 1 চামুচ আৰু এই ধৰক 2 চামুচ আৰু 2 চামুচৰ ওচৰা আছে কাৰণ ইয়াত আৰু নাই আৰু গতিকে 2 চামুচ 2 চামুচৰ ভিতৰত দিব পাৰে যদি 6 চামুচ যদি আমাৰ ময়দা হয় তেতিয়াহলে আমি 3 চামুচ চেনি দিম আধা চেনি দিম আৰু 1.5 চামুচ আমি ধৰক তাৰ মানে 1/4 4 ভাগৰ এভাগ আমি কোকো পাউডাৰ দিলে হৈ যাব এটো হৈছে মিক্সচাৰটো এতিয়া মই কি কৰিম এখিনি ভালকে মিক্স কৰি লম মিক্স মানে এটাও যাতে আপোনাৰ গোটা নাথাকে গোটা নথকাকে এই বস্তুখিনি এনেকে ভালকে এনেকে এই বস্তুবিলাক এনে গোটাবিলাক ভাঙি এনেকে গুটেখিনি ধুনিয়াকে আপুনি মিক্স কৰি লওক মিক্স কৰাৰ পিছত আমি মিক্স কৰা সময়টা আসলে দিব পাৰি মই পিছত বুলি কৈছো মই একো চামুচ নভৰাও মোৰ হাত সাফা আছে মই হাতেৰে এয়া বেকিং পাউডাৰ হয় 1 চুটকি দিলু এয়া কমকে লগতে বহুত এহোপা নহয় 2 চুটকি বস 2 চুটকি দিলে হৈ গল আৰু এটো হৈছে সোডা খোৱা সোডাটো বেকিং সোডা হেতু আমি 1 চুটকি আৰু 1 চুটকি দিলু হৈ গল এতিয়া আমি এখিনি গুটেখিনি পাউডাৰ যিখিনি আছিল পাউডাৰখিনি দি দিলু আমি ইয়াৰ পিছত আমি কি দিম লিকুইডখিনি দিম গতিকে এখিনি আমি ভালকে মিক্স কৰি লম মই আপোনালোকৰ সম্মুখতে মিক্স কৰি দিম বহুত বেছি দেৰি নালাগে বস এখিনি গুটে মিক্স হৈ যাব মানে ইয়াতে হোৱাইট বিলাক তলত থাকিব নালাগে কোকো পাউডাৰৰ লগত গুটেখিনি মিক্স হোৱাৰ পিছত মানে এখিনি পুৰা চকলেট টাইপৰ এটা পুৰা হৈ যাব লাগিব চকলেট পুৰা কালাৰটো চকলেট হৈ যাব লাগিব এনেকুৱা চকলেট হৈ গল ইয়াতে একদম হোৱাইট খিনি পুৰা গোটা যি আছিল সব গুটেখিনি আপুনি মিক্স কৰি দিয়ক বাস মিক্স কৰি দিয়াৰ পিছত এতিয়া আমি কৰিব লাগিব লিকুইড খিনি মিক্স সো ফাৰ্স্ট মই এটা ইউজ কৰিম বাটাৰ হে বেলেগখন চামুচে লৈছো কিন্তু বাটাৰটো ধৰি লওক আপুনি কিমান দিব 1 চামুচ 2 চামুচ 3 চামুচ 4 চামুচ একেটা মেজারমেন্টৰে চামুচ হ'ব 5 চামুচ দিলু মই 5 চামুচ কাৰণ মই যিমানখিনি উলিয়ালো আৰু 5 চামুচ দি দিলু কনসিস্টেন্সিটো আপুনি গম পাই যাব বেছি ডাঠ হুমন লাগিব পাতলু হুমন লাগিব গটিকে হেতু হিচাপত হ'ব লাগে এটু মিক্স কৰিলু এতিয়া আমাক লাগিব গাখীৰ বাটাৰ আৰু গাখীৰ একে বস্তু গটিকে একো দিগদাৰ নাই অকনমান লাগিলো ইয়াতে কোন হয় 1 2 3 হলে হৈ গল 4 চামুচ দিলু কিন্তু ইয়াত আৰু লাগিলে যদি লিকুইডটো অলপ ডাঠ হৈ থাকে
তেতিয়া আপুনি গম পাই যাব যে লিকুইডটোত আৰু অকণমান দিব লাগে নিজে গম পাব বেছি টাইট হ'ব নালাগে বস্তুটো মই কনসিস্টেন্সিটো দেখুৱাই দিম কেনেকুৱা পাতলীয়া হ'ব লাগে নে কেনেকুৱা এতিয়া আহিলো আমি কনডেন্স মিল্ক এটা কনডেন্স মিল্ক আপোনালোকে 1 চামুচ বা 1.5 চামুচ দিব পাৰে কিন্তু মোৰ আন্দাজ আছে গতিকে সেই কাৰণে মই আন্দাজ মতে এনেকৈ দি দিম এয়া yes এতিয়া এটো সব ডাট হৈছে এটো ডাট হৈছে গটিকে ইয়াত আপুনি সৰি মই দেখুৱাই নাই এটো ডাট হৈছে ডাট হোৱাৰ কাৰণে কি কৰিম অকনমান গাখীৰ আমি আৰু দি দিম ইয়াতে গাখীৰ আমি আৰু এড কৰি দিম 1 2 3 4 5 চামুচ মই দি দিলো এটা মই দেখুৱাম যে কেনেকুৱা হ'ব লাগে কনসিস্টেন্সিটো এতিয়া অলমোস্ট ৰেডি হৈ গৈছে এই কনসিস্টেন্সিটো সব কেনেকুৱা হ'ব লাগে এটো এনেকুৱা হ'ব লাগে একেবাৰে পাতলু নহয় একেবাৰে ডাঠু নহয় এটো এনেকৈ আহিব লাহে লাহে আহিব একেবাৰে পনিয়া নহয় আৰু একেবাৰে ডাঠু নহয় ইয়া এটো কনসিস্টেন্সি হৈ গ'ল এতিয়া মই ডাইৰেক্টলি কাপটো মই মাইক্ৰোৱেভত ভৰাই দিম নৰমাল মাইক্ৰোৱেভ ইয়াতে একো কৰিব লগা নাই মোৰ কাপটো মাইক্ৰোৱেভ সেফ হয় গতিকে মই এটো যেহেতু অলপমান ডাঙৰ কাপ আপোনালোকে দেখিছে সেই কাৰণে এই কাপটো মই 2 মিনিট দিম আৰু আপোনালোকৰ যদি সৰু কাপ হয় তেতিয়া হলে আপোনালোকৰ 1 মিনিটতে হৈ যাব 1 মিনিটতে ৰেডি হৈ যাব গতিকে মই বনিলক বনাৰ পিছত আপোনালোকক লাষ্ট ৰিজাল্টটো আপোনালোকক মই দেখুৱাই আছো কেক ইজ ৰেডি কাপকেক ৰেডি হৈ গ'ল 2 মিনিট লাগিলে গৰম আছে অলপমান কিন্তু মই আপোনালোকে যদি সৰু কাপত বনায় আৰু এটা যদি অকলে খায় তেতিয়া উলিওৱাৰ কোনো দৰকাৰ নাই এই কাপটোৰ পৰা মই উলিয়াম অলপ থাকি যাব কাপটোত একো নাই মই চামুচেৰে খাম কিন্তু হিহঁতক কাটি পেলাই দিম সেই কাৰণে মই কাপটোৰ পৰা উলিয়াই দিম ওকে দেখুৱাই আছো আপোনালোকক বহুত ফ্লাফি আৰু বহুত সফট হয় আমি See the fluffiness, how soft it is. Wow. See this. Yeah. This is the cake. Yay! So the cake is ready. By the time আপোনালোকে যদি মুখ চাই গম পাব so I am more sweaty now so এতিয়া মই ডিনাৰ বনাম কিন্তু আপোনালোকক আৰু ডিনাৰৰ বিশেষ একো নেদেখুৱাও আজি মই একদম সিম্পল কে আজি মাটন আছে গতিকে মাটন বনাম আৰু সেই কাৰণে আজি ব্লগটো মই ইমানতে শেষ কৰিম আপোনালোকক এটা নতুন ব্লগত লগ পাম আৰু আশা কৰিছো আজি ব্লগটো চাই ভাল পালে যদি ভাল পালে চাই লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব যাতে মই আপোনালোকৰ মাজলৈ এনেকৈ আহি থাকো আৰু আমি এনেকৈ কথা পাতি থাকিব পাৰো গতিকে আজিলৈ আহিছো ভালে থাকক সুস্থ থাকক সুখত থাকক বাই